সকলোকে সুপ্ৰভাত জনাই নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি হৈছে 14 মে। 14 মে ৰাতিপুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছো। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলো। শেষত আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। প্ৰথমটো খবৰ যদি চাওঁ তেনেহ'লে আমাৰ বাবে বহুত বেছি ভাল খবৰ। যিসকলে চাকৰিৰ বাবে চৰকাৰী চাকৰিৰ বাবে তেওঁলোকে সেইখিনি অপেক্ষা কৰি আছে বা চৰকাৰী চাকৰি এটা ল'ম বুলি তেওঁলোকে ভাবি আছে। এতিয়া অহা 5 বছৰত দিয়া হ'ব প্ৰায় 2 লাখ চৰকাৰী চাকৰি। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইসমূহ কথা জানিবলৈ দিছে আৰু কৈছে কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু এই যি 5 বছৰত অহা 5 বছৰত চৰকাৰী চাকৰি ওলাব, সেই চৰকাৰী চাকৰি যিসমূহ পদ ওলাব বা এই চৰকাৰী চাকৰিৰ ক্ষেত্ৰত বিশেষ টাস্ক ফ'ৰ্চ তেনেদৰে গঠন কৰি দিয়া হ'ব। কোনটো বিভাগত কিমান ক'ত চাকৰি কেনেদৰে দিব পাৰি, শিক্ষা বিভাগে হওক, স্বাস্থ্য বিভাগে হওক, অসম আৰক্ষীয়ে হওক, ফৰেষ্ট বেটেলিয়নে হওক, য'ত যিমান যেনেদৰে এই অহা 5 বছৰতে দিয়া হ'ব 2 লাখ চাকৰি। তেতিয়া আগন্তুক সময়ত নতুন সেই যি বিজ্ঞাপনসমূহ ওলাই থাকিব আৰু তাৰ বাবে আপোনালোকে প্ৰস্তুতি চলাওক। আগন্তুক সময়ত চাকৰি ওলাবলৈ গৈ আছে, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে আৰু কেবিনেটত ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈ গৈছে। নেক্সট খবৰ যদি আমি চাওঁ, শীঘ্ৰে পৱন খেৰৰ গোচৰত আৰক্ষীয়ে দিব চাৰ্জশ্বিট। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো কৈছে যে হয়, পৱন খেৰাৰ বিৰুদ্ধে এইখিনি তেওঁ যিখিনি মুখ্যমন্ত্ৰী মহোদয়ৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ ওপৰত তেওঁলোকে যি আনিছিলে, তো এইখিনি ওপৰত মানহানি কেছ তেনেদৰে দিয়া হ'ল, মানহানি গোচৰ দিয়া হ'ল। আৰু গোচৰ দিয়াৰ পাছত এতিয়া কেনেকুৱা ধৰণৰ পৰিৱেশবিলাক হৈ আছে আপোনালোকে নিশ্চয় গম পাইছে। এতিয়া পৱন খেৰা গোচৰত আৰক্ষীয়ে শীঘ্ৰে দিব চাৰ্জশ্বিট, এইদৰে জনাইছে মুখ্যমন্ত্ৰী মহোদয়। আৰু যদি আমি চাওঁ তেনেহ'লে নিৰ্বাচনৰ পূৰ্বে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উচ্ছেদৰ কথা কৈছে আৰু ৰাইজে এইটো বিচাৰিছে। এইবাৰ ৰাইজে এইটো বিচাৰিছে যে চৰকাৰী যিসমূহ মাটি আছে, সত্ৰ হওক, নামঘৰ, য'তেই যেনেদৰে নহওক মাটি দখল কৰি আছে অবৈধভাৱে, কোনোবাই যদি অবৈধভাৱে দখল কৰি আছে সেই মাটিত কি কৰিব লাগে, উচ্ছেদ প্ৰক্ৰিয়া চলিব লাগে, সেইটো জনসাধাৰণে বিচাৰিছে। আৰু এইখিনি ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে যিহেতু নিৰ্বাচনৰ পূৰ্বতে প্ৰতিশ্ৰুতি দিছিলে আৰু সেই প্ৰতিশ্ৰুতি অনুসৰি এতিয়া আগন্তুক সময়ত প্ৰায় 4 পৰা 5 লাখ বিঘা মাটি কি হ'ব, উচ্ছেদ চলিব বুলি মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য কৰিছে। নেক্সট খবৰ যদি আমি চাওঁ তেনেহ'লে মুখ্যমন্ত্ৰী মহোদয়ে আৰু এটা কথা উল্লেখ কৰিছে যে ভাৰত বাংলাদেশ সীমান্তৰ সুৰক্ষাৰ কথাও কয় এইখিনি ক্ষেত্ৰত। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কৈছে ভাৰত বাংলাদেশ সীমান্ত সুৰক্ষাৰ কথাও সেইখিনি উল্লেখ কৰিছে যে সীমান্তত কেনেকুৱা ধৰণৰ কি প্ৰক্ৰিয়াৰে কাম কৰিব পাৰি, কি কৰিব লাগিব আগন্তুক সময়ত, তো এইখিনি ক্ষেত্ৰতো মুখ্যমন্ত্ৰী মহোদয়ে মন্তব্য ৰখা দেখা গৈছে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মামা বুলি সকলোৱে সম্বোধন কৰে। কণ শিশুসকল হওক, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল হওক, ডেকা লোকসকল হওক, সকলোৱে বুঢ়াৰ পৰা বুঢ়ীলৈকে সকলোৱে সৰুৰ পৰা ডাঙৰলৈকে মামা বুলি সম্বোধন কৰে মুখ্যমন্ত্ৰী মহোদয়ক। এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মন্তব্য কৰিছে, এইখিনিৰ ওপৰত কৈছে যে যদি মোক মামা বুলি কোনোবাই সম্বোধন কৰাটো বন্ধ কৰি দিয়ে তেনেহ'লে মই আৰু শেষেই, এইদৰে জনাইছে মুখ্যমন্ত্ৰী মহোদয়ে। মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এইটো যে হয়, মামা বুলি যদি মোক মাতে তেনেহ'লে মই বহুত বেছি ভাল পাওঁ। আৰু বিশেষকৈ ভাগিনসকলে যেতিয়া নেকি লগ পায় মামা বুলি মাতে তেতিয়া বহুত বেছি ভাল লাগে, এনেদৰে জনাইছে মুখ্যমন্ত্ৰী মহোদয়ে। আৰু যদি মোক মামা বুলি সম্বোধন কৰা বন্ধ কৰি দিয়ে তেনেহ'লে মই এক প্ৰকাৰে শেষেই, এনেদৰে জনাইছে। এতিয়া নেক্সটটো খবৰ যদি আমি চাওঁ, আমি ভয় কৰা নাই, কিয়নো এই গোচৰত সুপ্ৰিম কোৰ্টে জামিন দিছে, সুপ্ৰিম কোৰ্টে জামিন দি থৈছে বুলি ৰিপুণ বৰা ডাঙৰীয়াই মন্তব্য কৰিছে। এতিয়া পৱন খেৰা ডাঙৰীয়া যিহেতু এতিয়া এইখিনি তেওঁ যি গোচৰ এনেদৰে আনিছিলে যে ৰিণিকী ভূঞা শৰ্মা এইটো কামৰ লগত এনেকুৱা ধৰণৰ জড়িত হৈ আছে বা এইখিনি এনেকুৱা, তাৰ পিছৰ পৰ্যায়ত যেতিয়া নেকি গোচৰ দিলে, গোচৰ দিয়াৰ পাছত তেওঁ অগ্ৰিম জামিন পালে। অগ্ৰিম জামিন পোৱাৰ পাছত এতিয়া আকৌ তেওঁ গুৱাহাটীলৈ আহিব লগা হৈছে। গুৱাহাটীত আহি পিনি তেওঁ সেইখিনি কি হৈছে, তেওঁ সোধপোছ কৰা হৈ থকা হৈছে। আৰু এতিয়া এই প্ৰসংগটো যেতিয়া নেকি আহিলে, তেতিয়া নেকি ৰিপুণ বৰা ডাঙৰীয়াই এইটো মন্তব্য কৰিছে যে আমি ভয় কৰা নাই, কিয়নো এই গোচৰত সুপ্ৰিম কোৰ্টে জামিন দি থৈছে, এনেদৰে জনাইছে ৰিপুণ বৰা ডাঙৰীয়াই। নেক্সট খবৰ যদি আমি চাওঁ, 15 বছৰতকৈ অধিক পুৰণি গাড়ী স্ক্ৰেপ কৰা সিদ্ধান্ত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে। কেবিনেটত বহুকেইটা সিদ্ধান্ত গ্ৰহণৰ ভিতৰত যদি আমি চাওঁ তেনেহ'লে 15 বছৰৰ পৰা 20 বছৰ, 15 বছৰতকৈ অধিক পুৰণি গাড়ী স্ক্ৰেপ কৰা কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া নেক্সটটো যদি আমি চাওঁ, মুখ্যমন্ত্ৰী মহোদয়ে যি প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচনৰ পূৰ্বে, এতিয়া সেই কথাকে সোঁৱৰাইছে। সেই কথাকে কৈছে যে কথা কোৱা সময় উকলিল।
আমি যেতিয়া কথা ক'বলগীয়া আছিলে সেইখিনি ক'লোঁ, কথা কোৱা সময় সকলিল, এতিয়া কামেহে কথা ক'ব বুলি এনেদৰে জনাইছে মুখ্যমন্ত্ৰী মহোদয়। আৰু সমগ্ৰ অসমবাসী ৰাইজে আমি সেইটোৱে বিচাৰিম, নিবনুৱা যুৱক যুৱতীসকলৰ বাবে শিক্ষা বিভাগত আৰু নিবনুৱা যুৱক যুৱতীসকলৰ সেইখিনি নিযুক্তি প্ৰক্ৰিয়া, তো যুৱক যুৱতীসকল যিসকল আছে তেওঁলোকক লৈ পিনি আত্মনিৰ্ভৰশীল কিছু তেনেদৰে আঁচনিৰ ক্ষেত্ৰতে হওক, তো এই সকলোখিনি বিষয় যাতে সকলোখিনি ভালদৰে হয় আগতকৈ, সেইখিনি আমি বিচাৰিম। আৰু মুখ্যমন্ত্ৰী মহোদয়ে সেইটো কৈছেও, প্ৰসংগ উল্লেখ কৰিছে যে কথা কোৱা সময় এতিয়া উকলিল, এতিয়া কামে কথা ক'ব, এনেদৰে জনাইছে মুখ্যমন্ত্ৰী মহোদয়ে। নেক্সটটো খবৰ যদি আমি চাওঁ তেনেহ'লে জুনৰ প্ৰথম সপ্তাহত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব। এতিয়া এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে জুনৰ প্ৰথম সপ্তাহত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব বুলি মন্তব্য কৰিছে। এতিয়া কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছে বহুকেইটা সেই সিদ্ধান্ত গ্ৰহণৰ ভিতৰত যদি আমি চাওঁ তেনেহ'লে বন্ধ হ'ব লিভ ইন ৰিলেশ্যনশ্বিপ। আৰু যদি আমি চাওঁ তেনেহ'লে যিসকল মহিলা আছে মহিলাক সম্পত্তি সমান ভাগ দিয়াৰ ক্ষেত্ৰত হৈছে। আৰু আপুনি যদি তেনেহ'লে বিবাহত আবদ্ধ হয় তেনেহ'লে আপোনালোকে কি কৰিব লাগিব, কোৰ্ট মেৰেজ কৰাটো সেইখিনিৰ ওপৰতো জনাইছে। তো এইখিনি কথা উল্লেখ কৰিছে কেবিনেটত ভালেখিনি। নেক্সট খবৰ যদি আমি চাওঁ, মিতব্যয়ী হ'ব চৰকাৰ। আৰু মিতব্যয়ৰ ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্টকৈ বহুকেইটা কথা তেনেদৰে উল্লেখ কৰিছে। তাৰ ভিতৰত যদি আমি চাওঁ তেনেহ'লে কোনোবাই যদি মন্ত্ৰীত্ব নতুনকৈও লাভ কৰিছে, নতুন গাড়ী নাপাব, নতুন গাড়ী এইকাৰণে নাপাব, এইখিনি জনাইছে ভালমানকেইটা কথা। আৰু বহুতখিনি কথা কৈছে যে এতিয়া বিশেষকৈ মিতব্যয়ী হ'ব চৰকাৰ। নেক্সটটো খবৰ হৈছে খানাপাৰাত মঙলবাৰে যি হোৱা শপত গ্ৰহণ অনুষ্ঠানৰ বাবে আমি সকলোৱে গৌৰৱ কৰিছোঁ। এতিয়া ৰণোজ পেগু ডাঙৰীয়াই মন্তব্য কৰিছে, ৰণোজ পেগু ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে যিটো শপত গ্ৰহণ অনুষ্ঠান হ'ল, যি শপত গ্ৰহণ অনুষ্ঠান আয়োজন হৈ গ'ল, তাৰ বাবে আমি সকলোৱে গৌৰৱ কৰিছোঁ। আৰু আমি যিহেতু যোৱা 5 বছৰত যিসমূহ কাম কৰিলোঁ তাৰ ফলস্বৰূপে ৰাইজে আমাক এই উপহাৰটি দিলে, আমি সদায় তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ। আৰু আমি সকলোৱে গৌৰৱ অনুভৱ কৰিছোঁ, সুকলমে সকলোখিনি কাম হৈ যায়। তো যিসকল অতিথি আহিছিলে, অতিথিক আমি আপ্যায়ন ভালদৰে কৰিব পাৰিছোঁ, তো ইয়াক লৈ সুখী আমি, এনেদৰে জনাইছে ৰণোজ পেগু ডাঙৰীয়াই। এতিয়া নেক্সটটো আমি যদি চাওঁ তেনেহ'লে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে চাহ কৰা হ'ব কনভয়ৰ বাহন। তো নিৰাপত্তাৰ দিশটোৰ ক্ষেত্ৰত চোৱা হ'ব, কিন্তু কনভয়ৰ বাহন চাহ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। নেক্সট খবৰ হৈছে মুখেৰে কথা কৈ লাভ নহ'ব, হাতে কামে কৰিব লাগিব কাম। অখিল গগৈ ডাঙৰীয়াই কংগ্ৰেছক কটাক্ষ কৰি কৈছে, গৌৰৱ গগৈ ডাঙৰীয়াক এনেদৰে কটাক্ষ কৰি কোৱা দেখা গৈছে যে মুখেৰে বহুত বেছি কথা কৈ লাভ নাই। বৰ্তমান সময়ত বিজেপি চৰকাৰে বা মাননীয় মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা উল্লেখ কৰিছে, তেওঁ যিদৰে কাম কৰিছে ৰাইজৰ হৈ বা যেনেদৰে আগবাঢ়ি গৈছে, তো সেইখিনিৰ পৰা আমি অলপ শিকিব লাগিব, বা শিকিব লগাই নহয়, আমি তাতকৈ কি বেলেগ কৰিব পাৰোঁ, ৰাইজে কি বিচাৰিছে। অৰ্থাৎ আমি এতিয়া মুখেৰে কথা চুপুতি মাৰি বা কথা কৈ লাভ নাই, আমি হাতে কামে কৰি দেখাব লাগিব। ৰাইজক আমি কিদৰে আগন্তুক সময়ত ৰাইজৰ হৈ কাম কৰিব পাৰিম, কেনেদৰে কৰিলে ৰাইজ সন্তোষ হ'ব বা কি বিচাৰিছে, এইখিনি ক্ষেত্ৰত অখিল গগৈ ডাঙৰীয়াই এনেদৰে গৌৰৱ গগৈ ডাঙৰীয়াক কটাক্ষ কৰা দেখা গৈছে। আৰু এইটো কৈছে যে গৌৰৱ গগৈয়ে মোক বহুত বেছি কথা কৈ লাভ নাই, মই যিটো সঁচা হয় সেইটো কথা উল্লেখ কৰিছোঁ, যেনেদৰে কৈছিলে বা কৰিব লাগে সেইখিনি কথা কৈছোঁ। আৰু মোক লৈ বহুত বেছি কথা কৈ লাভ নাই, কাৰণ কেলৈ কথা কৈ মোক লাভ নহ'ব, নিজৰ কাম কৰিব লাগিব, তেতিয়া সময় সকলোৱে আঁকোৱালি ল'ব, অখিল গগৈ ডাঙৰীয়াই এইদৰে মন্তব্য কৰা দেখা গৈছে। নেক্সট খবৰ হৈছে অৰুণোদয় আঁচনিৰ কথা। অৰুণোদয় আঁচনি বহুতে সুধিছে যোৱা 10 তাৰিখে সোমালে নোসোমালে, এনেকুৱা এইখিনি কথা উল্লেখ কৰি আছে। চাওক, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলত আপোনালোকৰ মাহটোলৈকে প্ৰায় 9,000 টকা আপোনালোকক দি দিলে। মে' আপোনালোকৰ 10 তাৰিখে টকাটো কেনেদৰে পাব? মে' মাহটোত আপোনালোকে কিহত পাব? জুনতহে পাব। অহা জুন মাহত আপোনালোকে টকা পাবলৈ গৈ আছে। ইয়াকে বহুতলৈ সুধি আছিলে, আৰু এইটো কথা সুধি আছিলে যে 3,000কৈ আপোনালোকে পাব নেকি। তো এই 3,000 টকাৰ ক্ষেত্ৰত যদি মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকে কোৱা সেইখিনি আপোনালোকে চাইছে, তেনেহ'লে আপোনালোকে নিশ্চয় গম পাইছে যে এই 3,000 টকা অহা একে মাহতে আপোনালোকে বৃদ্ধি হৈ নাযায়। এই আপোনালোকে 1,250 টকা বৰ্তমান পাই আছে, 1,250 টকাৰ পৰা পৰ্যায়ক্ৰমে হয়তো 1,250 টকাৰ পৰা 1,500 কৰিব, বা 1,600 কৰিলে, বা 1,400 কৰিলে, এনেকুৱা ধৰণকৈ এখোপকৈ আপোনালোকৰ বৃদ্ধি হৈ গৈ থাকিব। একেলগে 3,000 টকা নাযায়। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ আপোনালোকৰ এপ্ৰিললৈকে যিহেতু 4 মাহৰ একেলগে দি দিছিলে, তেনেহ'লে আপোনালোকৰ এপ্ৰিলত কোনো কথা আহিয়ে নপৰে। মে' আপোনালোকৰ আজি এই কেইদিন গৈছে, আপোনালোকৰ 14 দিন গৈছে। এই 14 দিনৰ পিছত আপোনালোকে জুনৰ 10 তাৰিখে আপোনালোকে সেই টকাটো পাব।
বহুত বেছি চিন্তা কৰাৰ প্ৰয়োজন নাই। আপোনালোকে যদি সোমোৱা নাই, বহুতে কৈ আছে যে আপোনালোকৰ টকা নহয় সোমোৱা, কি হ'ল, কাটিলে নেকি, এনেকুৱা ধৰণৰ নহয়। অৰুণোদয় আঁচনি আপোনালোকে সময়মতে টকা পাবই। নেক্সট খবৰ হৈছে 21 তাৰিখৰ পৰা বিধানসভা বাজেট অধিৱেশন। এতিয়া বাজেট অধিৱেশন অনুষ্ঠিত হয় কি কাৰণে, যে আগন্তুক বছৰটোত শিক্ষা বিভাগত হওক, স্বাস্থ্য বিভাগত হওক, যিকোনো গৃহ বিভাগতে হওক, কেনেদৰে কোনসমূহ দিশত আমি কাম কৰিম, সেই বিষয়ৰ ওপৰত কি কৰা হয়, কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰিও বাজেটত সেইখিনি ৰূপায়ণ কৰে। বাজেটত আপোনালোকে এইটো বিভাগত কিমান খৰচ কৰিম, শিক্ষা বিভাগত আমি কিমান টকা খৰচ কৰি সেইখিনি আমি কৰিব লাগিব, নিযুক্তি প্ৰক্ৰিয়াত কিমান, বোলে নিবনুৱা যুৱক যুৱতীসকলক কিবা আঁচনিৰ জৰিয়তে কিমান টকা। তো এই সকলোখিনি বিষয় সেই কেবিনেটতে বাজেট অধিৱেশনতে সিদ্ধান্ত গ্ৰহণ কৰে। এতিয়া ধৰি লওক আমাৰ 4 দিনৰ বাবে বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে, মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু সেই বাজেট অধিৱেশনত এই সকলোখিনি সিদ্ধান্ত হ'ব। এতিয়া গুৰু দক্ষিণা দিয়াৰ কথা কৈ আছিলে। গুৰু দক্ষিণা যিসকল শিক্ষাগুৰু গুৰু দক্ষিণা, বিদ্যালয় প্ৰাধিকৰণ কৰাৰ লগে লগে কিমান টকা লাগিব, অংগনবাদী কৰ্মী সহায়িকাসকলক এককালীনটো কথাটো সেইখিনি উল্লেখ কৰিয়ে থৈছিলে যোৱা সময়ত যদি আমি চাওঁ নিৰ্বাচনৰ পূৰ্বে। তো এই সম্পূৰ্ণ বিষয়খিনি, অৰুণোদয় আঁচনি, আত্মনিৰ্ভৰশীল আঁচনি, নিযুত মইনা আঁচনি, এই সকলোখিনি বিষয় চাকৰিৰ ক্ষেত্ৰত তো কোনটো বিভাগত কেনেদৰে খৰচ কৰিব, এই বাজেট অধিৱেশনতে সেইখিনি আলোচনা কৰা হয় বা সেইখিনি বাজেটত ধৰা হয় তো বছৰটোৰ বাবে। তো দেখা যাব আগন্তুক সময়ত কোনটো বিভাগত কেনেদৰে কি শিতানত কিমান খৰচ কৰে সেইখিনি। এতিয়া অহা 21 তাৰিখৰ পৰা বিধানসভা বাজেট অধিৱেশন অনুষ্ঠিত হ'বলৈ গৈ আছে। সেই বাজেটতে যাতে সকলোৰে বাবে বহুত বেছি ভাল খবৰসমূহ আহে। এতিয়া যিসকল নিবনুৱা যুৱক যুৱতী আছে, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ জৰিয়তে তেওঁলোকে লাখ টকা 2 লাখ টকালৈকে সেইখিনি সুবিধা পাইছে। আৰু যোৱা সময়ত সেইখিনি বহুতো যুৱক যুৱতীসকলে সেই সুবিধা পালে। আৰু অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত যিসকল মহিলাই সেয়া অৰুণোদয় আঁচনি পাইছে, তেওঁলোকৰ বহুতখিনি সুবিধা হ'ল। আৰু নেক্সটটো আমি যদি চাওঁ তেনেহ'লে আত্মনিৰ্ভৰশীল আঁচনি, সেইখিনি পাছত যদি আমি চাওঁ তেনেহ'লে উদ্যমিতা আঁচনি 10,000 টকাকৈ চেক পালে আপোনালোকে। আগন্তুক সময়ত আকৌ 25,000 দিয়াৰ কথাও কৈছিলে। তো এইখিনি বিষয়খিনি কেনেদৰে আগন্তুক সময়তে এইখিনি বাজেটতে উল্লেখ কৰা থাকিব। আৰু নেক্সটটো খবৰ যদি আপোনালোকে চাই তেনেহ'লে কৃষকৰ যদি আপোনালোকে কৃষক পঞ্জীয়ন কৰি লোৱা নাই, আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকে কৃষকৰ ইলিজিবিলিটি ষ্টেটাছটো আপোনালোকে EKYC, লেণ্ড চিডিং, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ, তো এই বিষয়খিনি যদি আপোনালোকৰ কিবা এটা খেলি মেলি হৈ আছে তেনেহ'লে আপোনালোকে কি হ'ব, আগন্তুক সময়ত আপোনালোকে কৃষকৰ টকা পোৱাত আপোনালোকৰ অসুবিধা হ'ব। অতি সোনকালে নেক্সট ইনষ্টলমেণ্ট পোৱাৰ আগতে আপোনালোকে লেণ্ড চিডিং, আধাৰ বেংক চিডিং একাউণ্ট ষ্টেটাছ, EKYC আপোনালোকে এই সকলোখিনি ঠিক কৰি লওক, তেতিয়া আপোনালোকে সকলোৱে পাব। আৰু নেক্সটটো আমি যদি খবৰ চাওঁ তেনেহ'লে চৰকাৰী ঘৰৰ ক্ষেত্ৰত এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এইখিনি কেন্দ্ৰীয় চৰকাৰৰ পৰা আবণ্টন পাব প্ৰায় 15 লাখ ঘৰ। আৰু যিসকল হিতাধিকাৰী ইতিমধ্যে জিঅ'টেক কৰিছে তেওঁলোকৰ লিষ্টত নাম আহিছে। আৰু আগন্তুক সময়ত সকলোখিনি এই বাজেটত কিমান কি কেনেদৰে কেতিয়া ধৰিব পাৰি, কেতিয়ালৈ কিমান কি কৰিব পাৰি, সকলোখিনি উল্লেখ হ'ব। আৰু এতিয়া চৰকাৰী ঘৰ আগন্তুক সময়ত আপোনালোকে পাবলৈ গৈ আছে। চৰকাৰী ঘৰ কোনে কিমান কেনেদৰে দিব, লিষ্টত যিসকল হিতাধিকাৰীৰ নাম তেওঁলোকে পাবলগীয়া তেওঁলোকক সকলোকে দিয়া হ'ব। তো আজি 14 মে ৰাতিপুৱা খবৰ এইকেইটা আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই।